নমস্কাৰ, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বনাব লৈছোঁ কুকুৰা মাংস বনাবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ অলপ দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ বাবে লৈছোঁ 5 পন মছলা অকণমান, জিৰা গুড়ি অকণমান আৰু ধনিয়া মছলা অকণমান আৰু আদা ৰচুনৰ পেষ্ট অকণমান। মাংসখিনি ভালদৰে মিক্স কৰি লৈছোঁ। 2টা পিঁয়াজ লৈছোঁ আৰু 3টা আলু কাটি লৈছোঁ ভালদৰে আৰু 2টা বিলাহী লৈছোঁ কাটি। এতিয়া তেলখিনি দি দিছোঁ, গৰম হ'বলৈ থৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি অলপ সিজাৰ পিছতে মই মছলাখিনি দি দিম।